আজি এটা পাৰ্চেল আহিলে আৰু তাতনো কি বস্তু আছে সেইটো চাবলৈ ঘৰৰ সকলোৰে উৎপাত। ৰাতিপুৱা শুই উঠি মই খালো পপ এটা, কমলা এটা আৰু গৰম পানী। তাৰ পাছত মই এই জালুকখিনি শুকুৱাই ৰাখিছিলো। দেখিছা নহয় 1 কেজি জালুক কেৱল ইমানখিনি ওলাইছে। মা গোটৰ পৰা আহি দুইজনেই গ'লো বৰবৰুৱালে। মাৰ একাউণ্ট এখনত পইচা কেইটামান গোট খাই আছিলে আৰু সেই কেইটকাকে উলিয়াবলৈ গৈছিলো। তাৰ পাছত পইচা পালোৱে যিহেতু হোটেলত আৰু চাহ অকনমান নাখালে হ'ব জানো। আৰু ঘৰত যিমান কেইটা মানুহ আছে সকলোৰে কাৰণে হিচাপ কৰি কৰি এটা এটাকৈ চিঙৰা আনিছো। আৰু চান্স পাই ময়ো কেইটামান সৰু সৰু বস্তু কিনি লৈ আনিলো। আৰু আজি আমাৰ মনৰ বিৰাট ফূৰ্তি, কাৰণ তাই স্কুলত খেল-ধেমালি খেলোতে কেইটামান পুৰস্কাৰ পালে। আৰু তাই কেনেকে পুৰস্কাৰ পালে, কি হ'ল স্কুলত, সকলোবোৰ কাহিনী আমাৰ দুটা শুনাই আছে। মোৰে পাই অহা প্ৰাইজ কেইটাৰ ভিতৰতে পুতুৰ কেইটামান পচন্দ হৈছে, গতিকে তাকো লাগে, সেইকাৰণে সি বহুত ধৈৰ্য্যৰে ৰৈ আছে। আলিৰ কাষৰতে আমাৰ ঘৰত বগৰী এজোপা আছে আৰু ইফালে চাওকচোন চুনুৱে কলিতে ছিঙি ছিঙি আনি খাই আছে। তাৰ পাছত হঠাৎ এটা আহিলে কল, মানে পাৰ্চেল এটাৰ কাৰণে। মই বোলে কেইদিনমানৰ আগত বেগ এটা অৰ্ডাৰ দিছিলো আৰু আহি পোৱাৰ লগে লগে ইফালে ভিৰ চাওকচোন বেগটো চাবলৈকে। সকলোৱে এপাক এপাক ফূৰ্তিতে লৈও চাইছে। আৰু বেগটো কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ প্লিজ কমেণ্ট কৰিব।